নমস্কাৰ বন্ধুসকল, আপোনাৰ যদি মনটো বেয়া লাগে আপুনি কি কৰিব? নিশ্চয় আপুনি আপোনাৰ আপোনজনৰ লগত কথাবোৰ শ্বেয়াৰ কৰিব বা আপোনাৰ বিশ্বাসী মানুহজনৰ লগত কথাবোৰ শ্বেয়াৰ কৰিব। নহ'লে প্ৰকৃতিৰ এক নিজান স্থানত গৈ আপুনি আপোনাৰ মনটো পাতল ল'ব, তাত বহি বা কোনো নিজৰা বা কোনো নদীৰ পাৰত বহি আপুনি সেই দৃশ্য উপভোগ কৰিব আৰু এয়া কৰিলে আপোনাৰ মনটো পাতল হৈ যাব। গতিকে ভাবক, প্ৰকৃতি বন্ধু এজনতকৈ বা আপোনাৰ প্ৰিয়জনতকৈ কোনো গুণে কম নহয়। আৰু তাৰ অনুভৱ আপোনালোকক দিবৰ কাৰণে আমি প্ৰকৃতিৰ কিছুমান দৃশ্যাংশ আজি দেখাম। বলক আমি সেইবোৰ উপভোগ কৰোঁ। আৰু এই দৃশ্যটো হৈছে বৰিয়াতৰ পৰা চানডুবি যোৱা পথৰ। আমি লহৰঘাট পাম। যোনে চানডুবি আহিছে তেওঁলোকে লহৰঘাট চিনিয়ে পাব। ইয়াতে প্ৰতি ৰবিবাৰ আৰু বুধবাৰে সাপ্তাহিক বজাৰ হয়। থলুৱা শাক পাচলি বা ফল মূল ইয়াতে পোৱা যায়। আমি প্ৰায়ে আহোঁ ইয়াৰে বজাৰত, অলপ কম দামতো পোৱা যায় বস্তুবিলাক। আপোনালোকে উজনি অসমৰ চাহ বাগান দেখিছে, কিন্তু নামনি অসমত খুব কমকৈ দেখিছে চাগে। আপোনালোকে যেতিয়া চানডুবিত আহিব তেতিয়া দেখিব চাহ বাগান। বাগান বুলি এটা জেগা আছে ইয়াতে। বাগান ঠাইটোত আপোনালোকে চাহ খেতি দেখিব। ৰাস্তাৰ দুয়োটা পাৰত চাহ খেতি আছে আৰু মাজেৰে ৰাস্তাটো গৈছে। যেতিয়া ইয়াত আহিব ন, এটা বেলেগ এটা অনুভৱ হয়। আৰু আমি এইখিনি মনোৰম ল'বৰ কাৰণে আচলতে আমি ইয়াতে আহোঁ প্ৰায়ে। ভাল জাৰ্ণি এটাও হয়। আৰু ভিডিঅ'টো চাই আপোনালোকে বেছি অনুভৱ কৰিব নোৱাৰিব। আপোনালোকে সময় উলিয়াই পাৰিলে এইফালে আহিব।